আজি দুপৰীয়াৰ সাজত একেবাৰে অসমীয়া আৰু গাঁৱলীয়া এখন ব্যঞ্জন বনাইছিলোঁ আৰু এইখিনি হৈছে ভেদাইলতা, মানিমুনি, নৰসিংহ এনেকৈ ঠিক 7বিধমান বস্তু লগাই গুড়ি তাৰমানে এইখিনি গুড়ি কৰা হৈছে আৰু এইখিনি মই মাছৰে বনাব লৈছোঁ। কেৰাহীত এয়া তেল দিছোঁ। তেলখিনি গৰম হোৱাত পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি দিছোঁ। এইখিনি অকণমান ৰঙা হোৱালৈকে মই ভাজি থাকিম। আৰু এই যে গুড়াবিধ দেখিছে আপোনালোকে, এই গুড়াবিধ খুব উপকাৰী হয় আৰু এই গুড়া তাৰমানে আমাৰ মাহঁতৰ ফালে মানে বৰপেটা চাইডে প্ৰায় 90% মানুহৰ ঘৰে ঘৰে বনায় আৰু এই বহাগৰ মাহত 7 বিহুৰ ভিতৰত এই গুড়াখিনি বনাই থৈ দিয়ে, পুৰা এবছৰলৈকে টেমাত ভৰাই থৈ দিয়ে আৰু যেতিয়া মন যায় তেতিয়া বনাব পাৰি আৰু এইখিনি থাকিলে। কাৰণ যেতিয়াই তেতিয়াইতো আৰু ভেদাইলতা, মানিমুনি বিচাৰিবৰ সময়ো নাথাকে আৰু বিচাৰিলেও নাপায়। সেইকাৰণে কেতিয়াবা খাবৰ মন গ'লে ইয়াৰে 2 চামুচ গুড়া হ'লে হৈ যায় আৰু মই 2টা আলু ভাততে সিজিবলৈ দিছিলোঁ, আলু 2টা ভাঙি দিম। পেটৰ কাৰণেও ভাল, যদি কেতিয়াবা পেটৰ অসুখ হয় অকণমান তাৰে 2 চামুচ গুড়া এনেকৈ বনালে হ'ল। মাছ নহ'লেও কথা নাই, আলুৰ লগতো বনাব পাৰি। আৰু এয়া মই নিমখ হালধিখিনি দিছোঁ। আলুখিনি অকণমান ভাঙি যোৱাত অকণমান নিমখ, অকণমান হালধি দি দিলোঁ। আৰু অকণমান লাৰি চাৰি ইয়াতে মই পুৰা ভাঙি যাবলৈ দিয়া নাই আলুখিনি, অলপ অলপ টুকুৰা টুকুৰ হৈ থাকিলে খাবলৈ ভাল লাগে। এইখিনি মই আদা নহৰু বটা দি দিলোঁ। ইয়াত আৰু বেলেগ মছলাৰ প্ৰয়োজন নাই, অকণমান মই জিৰাৰ গুড়ি দিম। এতিয়া এইখিনি ধুনীয়াকৈ লাৰি চাৰি দি কেনে মাছৰ মাথা আছিল, কালি ৰাতিতে ভাজি থোৱা আছিলে আৰু অকণমান মাছো আছিল, সেইখিনিয়ে মই পেলাই দিলোঁ। বেছি মাছো নালাগে আঞ্জাখনত আৰু বেছি পানীও দিব নালাগে, অকণমান থুপথুপীয়া হ'লে ভাল লাগে আৰু 2 চামুচ এই গুড়া প্ৰায় 5জনমান মানুহে খাব পাৰি আৰু এতিয়া এইখিনি মই পানীত মিহলাই ঢালি দিলোঁ। ইয়াতে পুৰা একেবাৰে 7বিধমান বস্তু লগ হৈ আছে, যিখিনি আমাৰ পেটৰ কাৰণে ভাল, গোটেইখিনি বস্তুৱেই আছে ইয়াতে। এইখিনি এতিয়া মই ধুনীয়াকৈ উতলিবলৈ দিম। আৰু এয়া মোৰ গুড়াৰ আঞ্জাখিনি হৈয়ে গৈছে। এইখিনি আমি তিতাৰ গুড়া বুলি কওঁ, কিন্তু তিতা নহয়। ধুনীয়া ঔষধিযুক্ত এবিধ খাদ্য আৰু এইখিনি যে দেখিছে, এইখিনি হৈছে বকফুল, গুলপীয়া কালাৰৰ হয়। আৰু এই বকফুলখিনি মোৰ মাহঁতৰ ঘৰৰ পৰা দি পঠাইছিল। এতিয়া মই এইখিনি বেচনৰ সৈতে বৰ ভাজিম। এইখিনি মই বেচন লৈছোঁ, অকণমান নিমখ লৈছোঁ, এচিকুটমান হালধি দি দিছোঁ, অকণমান জিৰাৰ গুড়ি আৰু অকণমান কাশ্মীৰী পাউডাৰ অকণমান দিছোঁ কালাৰটোৰ কাৰণে। আৰু এইখিনি ধুনীয়াকৈ মই মিহলাই লৈছোঁ।
খুব ধুনীয়াকৈ মিহলি কৰি এইফালে মই কেৰাহীত তেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাত এটা এটাকৈ এই ফুলকেইটা দি দিছোঁ। এই ফুলবিধটো ক'বই নালাগে আৰু কিমান সোৱাদ লগা। আৰু এয়া মোৰ ভাজি হৈয়ে গ'ল ইতিমধ্যে। এতিয়া মই ভাত বাঢ়ি দিছোঁ। অকণমান মাংস বনাইছিলোঁ, ব্ৰইলাৰ মাংস, সেয়াও মই দিছোঁ ইয়াতে ভাজি। আৰু খুতুৰা শাক আছিল, সেই শাকো ভাজিছিলোঁ, সেইখিনি ভিডিঅ' নকৰিলোঁ আৰু। আৰু এয়া বকফুলৰ বৰখিনি দেখিছেনে কিমান যে ধুনীয়া হৈছে দেখিবলৈ। কালাৰটো খুব ধুনীয়া লগা আছিল। আৰু এইখিনি মোৰ তিতাৰ গুড়াৰ আঞ্জা, একেবাৰে থুপথুপীয়া নহয়নে?